গাইছ আকৌ তাৰ ভিডিঅ'তে মই মানস আহি গ'লো। তো আজি হৈছে পূৰ্ণিমা আৰু আজি 30 তাৰিখ নহয়, আজি 26 তাৰিখ হ'লে আৰু আজি হ'ল ৰাসৰ আৰম্ভণি, পিঠা কাটিব আৰু আজি মহৰিও আৰু সেইকাৰণে আমাৰ ইয়াতে ঠগি দিব ৰ'ব নতুন ঘৰত, সেইকাৰণে আমি যাওঁ। চাওক এইগিলাখান ৰেডি কৰিছোঁ, কিবা কিবি নাৰিকল চাইকল আছে। তো আহি পাই গ'লোঁ। কিবা কিবা কাম কৰিব দিছিল, পাহৰি গৈছোঁহে কি কিবা কৰিব দিছিল, জোৰে মনতে পৰা নাই ৰ'ব। অলপ সময় ভাবাৰ পিছত মনত পৰি গৈছে, এইগিলাখান খৰি চৰি মানে কাঠ গেলা নি কিনে এই বিচনাখনৰ ওপৰত থৈ দিব লাগিব, সেয়ে কাম। খৰি মাখান অনা হৈ গ'ল, এলাখান কটাই আৰু অলপ অলপ আছে, সেইখিনি ধূলি হৈলেই হৈ গ'ল। আৰু এনধেৰতে য'তে যায় তাতে তাৰমানে খেলা আৰম্ভ হৈ যায় তাৰমানে। ये देवता ने सारे काम अकेले ही काट दिया है और मैं अभी झाड़ू लगाने का एक्टिंग करूँगा गाइस। देखो गाइस, मैं भी झाड़ू लगाऊंगा, ये देखो। नाक में बहुत ही सर्दी लग जाएगा, लेकिन कोई बात नहीं, मैं से लूँगा। और ये झाड़ू लगा रहा हूँ मैं, काफ़ी काम हो गया है आज घर का, मतलब खड़का नहीं, नया खड़का। मतलब यहाँ पे आप মানে এতে থাকবা নাই না, সেইটো কথাই ক'ব খুজিছোঁ দিয়ক মই। এখন খিৰিকী খুলিলে পূৰা তাৰ ভিউ দেখি আৰু ইমানো ডাঙৰ ভিউ নহয়, হ'লেও ঠিক ঠাক ভাল লাগে চাই কিনে। হাও সেই দেখো, এই চকাই তাতে পথাৰ আছে, মানে এই তাতে খেতি কৰিছে আৰু এইগিলাখান মেটকা, এখনি সিহঁতে কোনোবা আহিব, মানে মানুহ য'তে পায় তাতে ঘৰ বনাব ধৰিছে, চবেই ঘৰ বনাইছে দিয়ক আৰু গাইছ। এখন খিৰিকী খুলিও দেখি দিওঁ ৰ'ব, এই চকাই এখন পথাৰ, এই হেবাগে আমাৰ মানে পুৰাণ ঘৰটো তাতে, এতিয়াও তাতে দেখোঁ দিয়কচোন। কাম কৰি কিনে ঘৰত আহি গৈছিলোঁ, অলপমান সোমালোঁ, সোমাই কিনে উঠিলোঁ আৰু অলপমান মোবাইল চাই কিনে এতিয়া আৰু তাকে যাব লাগিব, এইগিলাখান এই ঢুকলা চুকলা লৈ যাব লাগিব আৰু কিবা কিবি বস্তু দিছোঁ দিয়ক। মায়ে এলাখান কি আনা নিয়া কৰি থাকিব দিছে দেখিছি না গাইছ, সোমাই আছিলোঁ উঠি দিছেহে থাপৰে কিনে, এতিয়া আৰু তাকে যাব লাগিব। আহি কিনে কি দেখা পাইছোঁ দেখিছি না, ক্ৰিকেট খেলি আছে, এতিয়া নেখেলাকৈ থাকিব পাৰিম নে গাইছ, যাওঁ দিয়ক খেলে হোক। আহি গ'লোঁ বল খেলিবা, বল খেলি আছোঁ ৰ'ব, আউট গ'লোঁ মই, দে দি বল দি। যুগল পিছপিনে মাৰিলি দেখোন নাই, মিলেগা তেৰা। আৰু এনেকৈ আমি যাই আছোঁ এতিয়া ঘৰত, কল বাই 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 নহয়, খেলা হৈ গিয়া, এখন ফুল ৰেডি কৰি আছে, নাৰিকল চাইকল কাটি আছে আৰু মই গাইছ অলপমান কিক মাৰোঁ ৰ'ব, মানে কুস্তিত যাওঁ ৰ'ব, এতিয়া পৰি যাওঁ নেকি নে তাৰপিছত সুমনে অলপ মোৰ বক্সিং দেখি দিওঁ ৰ'ব, মই বক্সিং মানে ডিষ্ট্ৰিক্ট খেলা চলি এখন আসনে গাইছ হাৰিছি, ময়ো গৈছোঁ, মই যি মেডেল লৈছোঁ, দে তে কৰ চাওচোন তাক, চাওঁ পেটত ঘিচাব তাৰ, চাওঁ তাক, চাওঁ মাল্যাক ৰ এক কোনোবাই, ই মিলিয়াক এক চাওঁ দিছে গাইছ, কিন্তু মাৰ খাব গাইছে, এলাই নৰে গাইছ, চাওঁ মোক মাল্যাক দি গাইছে, ইল্লু मेहनत करे फल भी मिलेगा। मौसली मानू मत गाइस, बेल असला के दिन मानू मत तो लास लगता को यार के पास ना के डॉक मोड़ लास लगे लोग কামৰ কাৰণে ঘৰক আহিব লগা হৈছিল,
মোৰ আজি আজতেই গেল লগ দিনটো আহিলোঁ আৰু এই সেই অৰি মৰি খেদবা যাই না দেখি সুধো ৰ'ব গাইছ অৰি মৰি খেদবা যাবি নে খেদবা যাম মানে মানুহে নাই এতিয়া কি কৰোঁ অলপ সময় ৰ'ব আৰু মানুহ চানুহ এতিয়া তুহে জানে কি কৰে আৰু গাঁও গেলি যাম আৰু মানুহ ভাল কোনে ওপৰত দেখি যাই আছে আৰু কিবা খোৱাবা লৈ যাই আছোঁ ৰ'ব আৰে সেই চলটোক দেখছি না গাইছ জংগত আৰু আজি বোলে কহনীয়ৰ ফিল্ডত বোলে 3ডাল উঘলিছি 2টা উইকেট নিছি লেভেল হৈছে গাইছ দেখি না চিনেমা চাই যাই আছে আমি আৰু ডাঙৰ মানুহ আমাক এনেকৈ সন্মান দিব লাগিব দাদা আৰু মই গাইছ মনে মনে স্কুটিখন উলিয়াইছোঁ উলিয়াই কিনে ডাইৰেক্ট ৰাস পাইছোঁ দক আৰু এতিয়া যাই আছোঁ কিন্তু আজি ভালকৈ ৰাসটো তাৰমানে এনেই প্ৰথম য'ত গঢ়াইছে হয় দেখো সেইটো বস্তু দেখাম কিন্তু কালি ভালকৈ একদম ভিডিঅ' বনাম একদম ক'ত কি আছে চব দেখাম গাইছ দেখা নাই আমি পাৰ্কিং ক'ত কৈছোঁ বিশালৰ সন্মুখত এই চক গাড়ী থৈ দিছোঁ এতে আৰু পইচাটো ঘূৰবা নালাগে দক এতে থৈ দিলি আৰু গাড়ীখন আজিতে মানুহ চকে গাইছ আজিতে মতন মানুহ হৈছে গাইছ আৰু এখন কিবা ৰথ চথ বান্ধিছে ইয়াতে ফটো উঠিব পাৰি মানুহ চকে একবাৰ আজিতে मूर्ति से भाई संयमी पुरुष जो देख रहे हैं वो इस मोह निशा को देख रहे हैं और ये मोह निशा 100 साल और 1000 साल की होती है उससे जानना पड़ेगा ज्ञानी महापुरुष संत आप लोगों को जगाने के लिए आते हैं और जब এতে প্রতিদিন টাইম এসে রব চাও রব কিনকে করে শুটিং গেলা শুটিং মানে ক্যামেরা তো কম দামি ক্যামেরা তো গাইস আমি পালি তো রাস্তা ঘরক আহিছোঁ ৰ'ব গাইছ আৰু ঘৰত লগ পাই আছোঁ ৰক ৰাতি আহি কিনে ডাইৰেক্ট বিছনাত পৰিছোঁ আৰু এই ৰাতিপুৱা উঠি কিনে অলপমান এডিট কৰিছিলোঁ আৰু আজি ভিডিঅ'টো এখনি ইয়াতে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ছাবস্ক্ৰাইবটো কৰি দিব গাইছ